গুড মৰ্ণিং অল অফ ইউ। কি কৰি আছা তোমালোকে? ময়ো এতিয়া মোৰ ল'ৰাক গা ধুৱালোঁ, মাত্ৰ খুৱাইছিলোঁহে, আকৌ উঠি গ'ল। খাবই পাইছে, নুশুৱে, অলপো নুশুৱে, মানে অলপ 5 মিনিট, হায়েষ্ট 5 কি 10 মিনিট, তাতকৈ বেছি নুশুৱে। মই এতিয়ালৈ ব্ৰেকফাষ্ট কৰাই নাই, কৰিমহে, দেৰিয়ে হৈ যায় ব্ৰেকফাষ্ট কৰোঁতে। আপোনালোকে কি কৰি আছে জনাব। বাকী আজি ৱেডাৰটো তেনেকুৱা ঠিক নহয়, বৰষুণ ৰাতিপুৱাৰ পৰাই দেখিবলৈ পাইছে। কি কৰি আছে আমাৰ দুষ্টু ল'ৰাটো। ইমান বজ্জাত কৰে ন পাপা? হা, তুমি দুষ্টু হৈ গৈছা? হা, দুষ্টু হৈ গৈছা? এতিয়া অলপ কাম কৰি লওঁ। চাই থাকক আমাৰ টিকলুটো না বেটা। কি হৈছে? ধুই লওঁ, আপোনালোকেও থাকক। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি যাব লগত। চেনেলটো ছাবস্ক্ৰাইব নকৰিলে মোৰ ভিডিঅ'খিনি আপোনালোকে নাপাব ন'টিফিকেশ্যনত। চ' ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ন'টিফিকেশ্যনত মোৰ কিবা ব্লগ আহিলে তেতিয়া আপোনালোকে দেখিবলৈ পাব। অলপ কাম আছে, কৰি লওঁ, আপোনালোকে থাকক। চাই থাকক আমাৰ টিকলুটো না বেটা। কি হৈছে? ধুই লওঁ, আপোনালোকেও থাকক। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি যাব লগত। চেনেলটো ছাবস্ক্ৰাইব নকৰিলে মোৰ ভিডিঅ'খিনি আপোনালোকে নাপাব ন'টিফিকেশ্যনত। চ' ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ন'টিফিকেশ্যনত মোৰ কিবা ব্লগ আহিলে তেতিয়া আপোনালোকে দেখিবলৈ পাব। অলপ কাম আছে, কৰি লওঁ, আপোনালোকে থাকক। গা ধুই আহিলোঁ, মূৰটো ভিজাই আছে, কাপোৰ দি সেইকাৰণে মেৰাই ৰাখিছোঁ। অলপ পানীটো কাপোৰত চুহি লোৱাৰ পিছত ঝাৰিম। বাকী এতিয়া ময়ো দেখিবলৈ পাইছে হয়তো, শুই আছিলে, উঠিলে। ময়ো গা ধুই আহিছোঁ, সিও উঠি গ'ল। তাৰপিছত এতিয়া তাৰে ওচৰত বহি আছোঁ, গা ধুলোঁ, মাথাটো জাৰি লওঁ। আপোনালোকে বৰ্তমান এতিয়া 1:30 বাজিলে। আপোনালোকে কি কৰি আছে? সকলোৱে ভাত খালেনে? মই ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰিলোঁ, এতিয়া ভাত খোৱাই নাই, খাম অলপ পিছত, অলপ দেৰিকৈ। বাকী
আপোনালোকে ভিডিঅ'বিলাক চোৱাৰ লগতে ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব এণ্ড মই দিয়া কিছুমান কেটেলগ কালেকশ্যন যদি আপোনালোকৰ ভাল লাগে তেন্তে মোক কমেণ্ট বক্সত জনাব কমেণ্ট বক্সৰ জৰিয়তে মোৰ কণ্টেক্ট নম্বৰ দিম কণ্টেক্ট নম্বৰ মানে দিলে আপোনালোকে এড্ৰেছ মোক চেণ্ড কৰিব মই আপোনালোকৰ এড্ৰেছৰ জৰিয়তে অৰ্ডাৰ প্লেচ কৰি দিম যদি কিছু কালেকশ্যন ভাল লাগিল আপোনালোকৰ তেন্তে মোক জনাব মই কিছু কেইটামান মানে আপোনালোকক যি লাগে সেইটো এতিয়াতো দুৰ্গা পূজাও আহি আছে দুৰ্গা পূজাৰো নতুন কালেকশ্যন ওলাইছে ড্ৰেছ হেণ্ডবেগ জুৱেলাৰী চেণ্ডেলছ টি-চাৰ্ট চাৰ্ট মানে বেবী কিডছৰ ড্ৰেছ পাৰ্টি মানে এভৰিথিং পাব আপোনালোকক কিবা যদি লাগে তেনেতে মোক জনাব মই কেইটামান কালেকশ্যন দিম আপোনালোকক যদি ভাল লাগিল তেন্তে মোক কমেণ্ট বক্সত জনাই দিব আজি ব্লগটো ইয়াতেই শেষ কৰিলোঁ কাৰণ অলপ ময়ো ৰেষ্ট লওঁ মোক টিকলুটোৰ লগত অলপ খেলিবলৈ লাগে সেইটো ভিডিঅ'টো দিম আপোনালোকক শ্বৰ্টত দিম শ্বৰ্ট ভিডিঅ'ত চাই ল'ব আপোনালোকেও দেন এতিয়া মই কেইটামান কালেকশ্যন দিম যদি ভাল লাগিল তেন্তে মোক জনাব নেক্সট ব্লগত আপোনালোকক লগ পাম